নমস্কাৰ সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আজি মই মাছৰ জিৰা বটা জোলৰ ৰেচিপি এটা লৈ আহিছো। সো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আহক। মাছৰ জোলৰ কাৰণে এয়া মই পাচলি লৈছো, ফুলকবি, বিন, আলু, ওলকবি, ৰঙালাও আৰু এটা গোটা বিলাহী এনেকৈ কাটি লৈছো। আপোনালোকে আপোনালোকৰ মনৰ পছন্দৰ পাচলিখিনি লবলৈ পাৰে। আৰু ইফালে লৈছো মছলা, গোটেইখিনি পেষ্ট বনাই লৈছো। এটা মিডিয়াম সাইজৰ বিলাহী, এটা মিডিয়াম সাইজৰ পিয়াজ, আদা নহৰু 2 চামুচ আৰু এইফালে গোটা জিৰা আৰু শুকান জলকীয়া পেষ্ট বনাই লৈছো। কেৰাহীটো গৰম হৈ যোৱাত এয়া মই মিঠাতেল দি দিছো। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া মাছখিনিত মই নিমখ হালধি সানি থৈছিলো আৰু এইখিনি মাছখিনি দুয়োটা চাইডে ৰঙচুৱা কৰি ভাজি ললো আৰু বাকি থকা মাছখিনিও এনেকৈ ভাজি ল'ম। মাছখিনি ভাজা হোৱাৰ পিছত এয়া মই সেইখিনি তেলতে নিমখ আৰু হালধি দি দিছো আৰু এইখিনিত এতিয়া মই আলুখিনি ভাজি ল'ম। মই আলুখিনি দি দিছো। আলুখিনিও মই ৰঙচুৱা কৰি ভাজি ল'ম। এয়া আলুখিনি ৰঙচুৱা কৰি ভাজি লোৱা হৈ গ'ল। এইখিনি এটা তেলৰ পৰা উঠাই ল'ম। এবাৰ ফুলকবিখিনিও ভাজি ল'ম আৰু ফুলকবিখিনি বেছি সময় নাভাজো, 2 মিনিট মানে ভাজি ল'ম। এয়া 2 মিনিট মান হৈ যোৱাৰ পিছত ফুলকবিখিনি চাবলৈ পাৰিছে। এইখিনি এতিয়া হৈ গৈছে আৰু তেলৰ পৰা উঠাই ল'লো। এবাৰ এইখিনি তেলতে অকমান কালজিৰা দিছো আৰু এখিলা তেজপাত দিছো। এবাৰ ইয়াতে পিয়াজৰ পেষ্টখিনি দি দিছো আৰু অকমান সময় এনেকৈ লৰচৰ কৰি দিছো আৰু গেছৰ ফ্লেমটো লো কৰিয়ে ৰাখিছো। এবাৰ আদা নহৰু পেষ্টখিনিও দি দিছো। এবাৰ বাকি থকা বিলাহী আৰু জলকীয়া জিৰাৰ পেষ্টখিনিও দি দিছো। এই গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। মছলাৰ প্লেটখন আকলি অকমান ইয়াতে পানী দি দিছো 1 চামুচ মান আৰু এবাৰ ইয়াতে নিমখ দি দিছো, হালধি। এতিয়া এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু মছলাখিনি ভালদৰে ভাজিব লাগিব। গেছৰ ফ্লেমটো লো আৰু মিডিয়ামৰ মাজত ৰাখি পেলাই মছলাখিনি ভাজিম। এয়া মছলাখিনি ভাজা হৈ গ'ল। ভাজা হোৱাত মই কেঁচা পাচলিখিনি দি দিছো আৰু এইখিনি ভালদৰে মিক্স কৰি দিছো। এয়া চাব পাৰিছে, এইখিনি ভালদৰে মিক্স কৰি দিলো আৰু অকমান সময় হোৱাৰ পিছত এয়া মই ভাজি লোৱা আলু আৰু ফুলকবিখিনিও দি দিছো। এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এয়া এইখিনি চাব পাৰিছে, এইখিনি মই অকমান সময় ভাজি ল'লো আৰু এইখিনি অকমান লাগি ধৰাৰ নিচিনা হৈছিলে, সো অকমান পানী দিছো আৰু 2 মিনিট মান এইখিনি ভাজি ল'ম। এবাৰ ইয়াতে এগিলাচ মান মই উতলা গৰম পানী দিছো আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছো। এবাৰ ইয়াতে কাটা বিলাহীটো এড কৰিছো। জোলখন উতলাৰ পিছত এয়া মই ভাজি লোৱা মাছখিনি দি দিছো। ইয়াতে আৰু এগিলাচ মান পানী এড কৰিছো। এয়া এইখিনি ভালদৰে মিক্স কৰি দিছো আৰু ইয়াতে আৰু অকমান নিমখ দি দিছো। এবাৰ এইখিনি ঢাকনি দি 10 মিনিট মানৰ কাৰণে উতলিব দিম। এয়া 15 মিনিট হৈ গৈছে আৰু জোলখন এয়া চাবলৈ পাৰিছে, ধুনীয়া কৰি গোটেইখিনি পাচলি সিজি গৈছে। এয়া চাব পাৰিছে আমাৰ মাছৰ জিৰা বটা জোল বনাই ৰেডি হৈ গ'ল। মই ইমানখিনিয়ে জোল ৰাখিছো, আপোনালোকে আৰু জোল ৰাখিলে পানী অলপ বেছিকৈ দিব। আৰু ভিডিওটো যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।